ওকে লিংক শ্বৰ্ট কৰাৰ প্ৰচেছটো মই কৈ আছোঁ লিংক শ্বৰ্ট কৰাৰ যিটো একচুৱেলি কামৰ যিটো প্ৰচেছ হয় প্ৰচেছটোৰ কাৰণে কি হয় লাইক তোমাৰ মাল্টিপল ৱেবছাইট মই ৰিকমেণ্ড কৰোঁ মানে কেনেকুৱা বিভিন্ন ৱেবছাইটে যিবিলাকে এডভাৰটাইজবিলাক দিয়াৰ হেল্প কৰে কাৰণ আমিতো ডাইৰেক্ট এডভাৰটাইজ ক্ৰিয়েট কৰিব নোৱাৰোঁ না তো বিভিন্ন ধৰণৰ ৱেবছাইটবিলাক অৱশ্যে মই এক্সএছএছ ফাইলৰ তাত দি দিম তো তাত যাই কি হয় তুমি একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব অ'কে একাউণ্টটো ক্ৰিয়েট কৰাৰ পিছত তাত মানে এটা লিংক শ্বৰ্ট কৰা এটা অপশ্যন আহি যাব অ'কে অপশ্যনটো অহাৰ পিছত কি হয় তুমি যি বস্তু লাইক তুমি হোৱাটছআপৰ গ্ৰুপে বনালা ঠিক আছে মাল্টিপল হোৱাটছআপৰ গ্ৰুপ বনালা তাত ক'লা যে লেটেষ্ট মই বলিউড মুভিবিলাক শ্বেয়াৰ কৰোঁ তো বলিউড মুভি ক'ত পায় তাৰ একচুৱেলি লিংকটো ক'ত পায় সেইবিলাক আমি দেখাই দিম প্ৰেক্টিকেলি ষ্টেপ যেতিয়া আমি কৰিম লাইক যদি তোমাৰ এই বস্তুটো পচন্দ হয় তো কি হয় বলিউডৰ মুভি মোৰ ভাল লাগে নহয় তেতিয়া কি হ'ব তোমাৰ বলিউডৰ মুভি মেইন লিংকটো তুমি বিচাৰিলে কি ক'লা তুমি তোমাৰ ৱেবছাইটৰ লিংকত মানে লিংকটো শ্বৰ্ট কৰিলা অ'কে মনিটাইজ কৰিবৰ কাৰণে এডভাৰটাইজ আনিবৰ কাৰণে লিংকটো শ্বৰ্ট কৰিলা শ্বৰ্ট কৰাৰ পিছত তুমি তোমাৰ গ্ৰুপবিলাকত এৰি দিয়া অ'কে যেতিয়া এৰি দিবা তেতিয়া যিমান মানুহ লাগে এটা গ্ৰুপত 200-300 মেম্বাৰ থাকে ন 256 নে কিমান হ'লে মেক্সিমাম মেম্বাৰ থাকে তো সেই মেম্বাৰবিলাকে যেতিয়া তাৰ পৰা 100-200 যাৰ যিমান প্ৰয়োজন হয় লিংকটোত ক্লিক কৰি যেতিয়া মুভিখন ডাউনলোড দিব ডাউনলোড দিয়াৰ লগে লগে তুমি এটা তাৰ পৰা ইনকাম ইনষ্টেণ্টলি পাই যাবা ঠিক তেনেকৈ তোমাৰ কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰত হওক ব্লগিঙৰ ক্ষেত্ৰত যিমান তেনেকুৱা চ'ৰ্চ আছে ধৰিছোঁ লাইক ফ্ৰী ৰিচোৰ্চ কিছুমান থাকে বা কিছুমান ই বুক থাকে তাৰপিছত তোমাৰ ইণ্টাৰনেটত যিমান ৱেবছাইট ব্ৰাউজ কৰিবা ৱেবছাইটবিলাকত লাইক কিছুমান টেমপ্লেট থাকে কিছুমান ধৰিছোঁ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাই এনেকৈ বহুত ডিমাণ্ড আছে বিভিন্ন ছেক্টৰত আছে মই চব চ'ৰ্চ শ্বেয়াৰ কৰিম কোনো টেনশ্যন ল'ব নালাগে তো তাত কি হয় যিমানে বস্তুবিলাক মানুহে বিচাৰে অ'কে লাইক ইডুমি কৰ্চ হওক বা বেলেগ তেনেকুৱা ধৰণৰ হেৰি হওক বা কিছুমান কমিউনিটি ডিছকাশ্যন হওক ঠিক আছে তো তাত কি হয় প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত প্ৰতিটো মোটামুটি যেতিয়াই লিংকৰ কথা আহিব তেতিয়াই সেই লিংকটো শ্বৰ্ট কৰি দিবা অ'কে নিজৰ যিটো একাউণ্ট থাকিব তাত যে শ্বৰ্ট কৰি দিবা শ্বৰ্ট কৰি তাত লিংকটো পোষ্ট কৰি দিবা তো যিমান মানুহৰ প্ৰয়োজন হ'ব তাত ক্লিক কৰিব এডভাৰটাইজ হ'ব তো তোমাৰ ইনকাম ষ্টাৰ্ট হ'ব ঠিক আছে তো কথাটো হৈছে ইয়াত তুমি মাৰ্কেটটো কেনেকৈ বুজা সেইটোৱে মেইন কথা ঠিক আছে প্ৰথম কথা নিজৰ চইজৰ কাম হ'ব লাগিব বোলে এইটো ষ্টাইলৰ কাম মই ভাল পাওঁ ষ্টাইলৰ কামটো ভাল পালা একচেপ্ট কৰিলা তাৰপিছত কি হ'ব লিংকবিলাক শ্বেয়াৰ কৰিবা ঠিক আছে লিংকবিলাক যেতিয়া শ্বেয়াৰ কৰিবা শ্বেয়াৰ কৰাৰ লগে লগে মানুহে ক্লিক কৰিব আৰু হেৰি এইটোৱে চিম্পল প্ৰচেছ তাৰপিছত নিজৰ একাউণ্টত মিনিমাম $5 ৰিকমেণ্ড থাকে $5 যেতিয়া হ'ব তেতিয়া তুমি পে'পলৰ থ্ৰু দিবা ডাইৰেক্ট নিজৰ বেংক একাউণ্ট ট্ৰান্সফাৰ কৰি নিজৰ ইনকাম নিজে ল'ব পাৰিবা ঠিক আছে তো ফাৰ্ষ্ট মাৰ্কেটটো বুজা লিংক শ্বৰ্ট কৰা মানুহৰ লগত শ্বেয়াৰ কৰা আৰু ইনকাম ষ্টাৰ্ট কৰা অ'কে এতিয়া আমি এটা বেলেগ টপিকলৈ যাওঁ